গাইজ কি খবৰ আশা কৰোঁ চবৰে ভাল। তো আজি আমি গৈ আছোঁ আমাৰ অসমৰ জনপ্ৰিয় শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ চাবলৈ। তো আমি চাম আৰু আপোনালোকক দেখাম কেনেকুৱা ভিডিঅ'টো চাব লাষ্টলৈকে চাই কৰি জনাব কেনেকুৱা হয়। তো বলক গৈ থাকোঁ আগলৈ, চাই থাকক কেনেকুৱা হয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো গাইজ আমি এতিয়া বৰ্তমান জালুকবাৰীত। তো এতিয়া আমি এইফালে যাব লাগিব। এইটো চাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। তো আমি ইফালে যাম, চাই থাকক। পাৰ হ'ব লাগিব এতিয়া ৰাস্তাটো, গাড়ী বহুত ভিৰ। গাইজ চাওক ব্ৰিজৰ তলত ফাইনেলি আহি পালোহি। সৰুটো আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। আমি এইটো চাইডে আছোঁ, ইফালে যাব লাগিব। তো ভিডিঅ' কোৱালিটি ইমান এটা ভাল নহ'ব পাৰে, কাৰণ মানে ৰ'দৰ চাপটো পৰি আছে। তো চাই থাকক, ভাল হ'লে জনাব কেনেকুৱা হয়। এই গাইজ আহি পালোহি বৰ্তমান। এইটোৱে হয়, ইফালে সোমাব লাগিব। আমি গৈ আছোঁ ইফালেদি, মেইন গেটখন সিফালে। বলক গাইজ গৈ থাকোঁ। তো ফাইনেলি গাইজ আমি আহি পালোহি ভিতৰ। চাওক ভিতৰটো অলপ, গেটৰ পৰা সোমাই আহিলোঁ। এতিয়া আৰু ভিতৰলৈ যাম ইফালে, চাই থাকক। তো ফাইনেলি গাইজ সেইটো তাৰ ভিতৰলৈ যাব লাগিব। তো ভিতৰলৈ যাবলৈ হ'লে ইফালেদি যাব লাগিব। তো বলক গৈ থাকোঁ, ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা হয় জনাব। গাইজ তো ফাইনেলি আমি ভিতৰত এতিয়া। তো ভিতৰৰ চিনটো আপোনালোকক দেখাই আছোঁ, চাওক কেনেকুৱা লাগে জনাব দেই। গাইজ আমি বৰ্তমান একে মেইন মানে ভিতৰত। তো আমাৰ মানে কি অসমৰ জনপ্ৰিয় শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱক ইয়াতেই মানে সমাধি কৰা হৈছে। তো তেওঁ ইয়াতে মানে সমাধি কৰা হৈছে। তো ইয়াত আৰু মানে জেগাডোখৰ ইমান ধুনীয়া ন, একদম মানে পাৰ্ক এখনতকৈ মানে ভাল আৰু ইমান ধুনীয়া। তো ইয়াত চব সদায় মানে আহে মানুহ, আহি থাকে ইয়াতে পঢ়ে। ইমান ধুনীয়া ধুনীয়া জেগা। আৰু ব্লগ বনাই আছে গাইজ। বলক ভিতৰলৈ সোমাই যাওঁ আৰু।
আমি গৈ আছোঁ এতিয়া লিফ্টৰ ভিতৰলৈ হেল্ল' গাইজ কিমান নম্বৰ ফ্ল'ৰ ক'ত গৈ আছোঁ এতিয়া আমি ওপৰলৈ গ্ৰাউণ্ড ফ্ল'ৰটো ঠিক আছে ন লিফ্টত বহুত ধুনীয়া ধুনীয়া বস্তু আছে চাওক আপোনালোকক দেখাইছোঁ বেক কেমেৰাৰে ইফালে চাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিতাপ ইমানবোৰ কিতাপ বাপৰে কিতাপেই কিতাপ দেখোন বহুত কিতাপ আছে চাওক গাইজ এইযোৰ চাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জোতা চাওক গাইজ এইখিনিয়ে তেওঁৰ ৰাগ হ'বলা ময়ো ভালকৈ নাজানো আৰু গাইজ আৰু এইফালে আছে তেওঁৰ কেইখনমান তেওঁৰ নামেৰে লিখা ফুলাম গামোচা ইফালে অলপ আছে কাপোৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাপোৰ চাওক তেওঁ ব্যৱহাৰ কৰা কাপোৰ বৰ্তমান আমি গোটেইখিনি জেগা ঘূৰিলোঁ আৰু চালোঁ আপোনালোকক যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু এতিয়া আমি আজিলৈ ইমানেই গৈ থাকোঁ আৰু ভাবিছোঁ আৰু এডোখৰ বেলেগ জেগালৈ যাম তো আপোনালোকক যদি পাৰোঁ দেখাম চাই থাকক ভিডিঅ'টো লাষ্টলৈকে মিছ নকৰিব ভাল হ'লে নিশ্চয় কমেণ্ট কৰি জনাব তো ব'লক গৈ থাকক তো গাইজ এতিয়া আমি আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি বাই বাই কৰিলোঁ আমি যাম এতিয়া বাহিৰত মানে ওচৰতে শৰাইঘাট দলংখন আছে তো যদি পাৰোঁ মানে অলপ টাইম যদি মিলে তালৈ এপাক যাম তো চাই থাকক যদি পাৰোঁ দেখাম আৰু নোৱাৰিলেতো আৰু চৰি তো ব'লক গৈ থাকোঁ